কাৰ্বি আংলং জিলাৰ মাঞ্জাস্থিত অসম পাৰ্বত্য ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ কাঞ্চৰ পৰিচালনা সঞ্চালক ধন সিং লেখাৰ লুণ্ঠনৰ অভিযোগ উঠিছে। কাঞ্চ প্ৰতিষ্ঠানত নিজ পৰিয়ালৰ লোকৰ সাক্ষাৎকাৰ নোলোৱাকে নিজ ইচ্ছামতে নিযুক্তি প্ৰদানৰ অভিযোগ উঠিছে। যিসকল জ্যেষ্ঠ কৰ্মচাৰী তেওঁৰ লুণ্ঠন সহযোগ নকৰে বা বাধা প্ৰদান কৰে, তেওঁলোকক অতি কৌশলেৰে চাকৰি এৰিবলৈ বাধ্য কৰাৰো অভিযোগ কৰিছে পূৰ্ব কৰ্মচাৰী দিলীপ ইংতিয়ে। যদিও কাঞ্চ পানী বটল, আচাৰ, ফলৰ জুচ উৎপাদন আৰু বিক্ৰী হৈ আছে আৰু লাভো হৈ আছে, কিন্তু কৰ্মচাৰীৰ দৰমহা কেইবা মাহৰ দিয়া হোৱা নাই। যদি লাভাংশ কাৰ পকেটত যায়? অসম হিলছ ইণ্ডাষ্ট্ৰীজ ডেভেলপমেণ্ট কৰ্পোৰেচন লিমিটেডৰ অন্তৰ্গত মাঞ্জা, ডিলাজী আৰু বোকাজান মহকুমাৰ গান্ধীপুৰত 250 বিঘাৰো অধিক ভূমিত চিত্ৰনলা, চাহ, আম, লেচু আদিৰ বাগিচাৰ নামত আবণ্টিত ধন হৰকুৱাৰ অভিযোগ উঠিছে। আমাৰ সাংবাদিক চিত্ৰনলা ফেক্টৰীৰ নিৰীক্ষণ কৰিব যোৱাত ফেক্টৰী অতি শোচনীয় অৱস্থাত পোৱা গৈছে। চাহ বাগানৰো ব্যৱস্থাপন অভাৱত শ্মশানমুখী অৱস্থাত হৈ পৰিছে। চিত্ৰনলাৰ প্ৰকল্পৰ চাহ বাগান উন্নয়ন আৰু ব্যৱস্থাপন নামত আবণ্টন হোৱা লাখ লাখ টকা কাৰ পকেটত গৈছে? কাঞ্চ কৰ্তৃপক্ষৰ কাষত এই প্ৰশ্নৰ উত্তৰ নাই। গন্ধীপুৰস্থিত অন্যান্য চিত্ৰনলা ফেক্টৰী কিন্তু ভালকৈ উৎপাদন ব্যৱস্থাপনা আৰু লাভাৰ্জন কৰি আহিছে, কিন্তু কাঞ্চৰ প্ৰকল্প ফেইল হৈছে বুলি গান্ধীপুৰৰ বাগানৰ কৰ্মৰত কৰ্মচাৰী আমাৰ সাংবাদিকক জানিবলৈ দিয়ে। বহুত প্ৰব্লেম বহুত ডাঙৰ কথা হ'ল আমাৰ যিটো এট প্ৰেজেণ্ট আমি যিটো খাবলৈ পানীৰ কাৰণে, পানী অসুবিধাৰ কাৰণে, পানী আমি কেনেকৈ খাম কি নাখাম, এতিয়া পানী খাবৰ কাৰণে আমি কষ্ট পাই আছোঁ। ডিফু নদী আছে, ডিফু নদীৰ পৰা আমি উঠাই আমি খাই আছোঁ ফিল্টাৰ কৰি পেলাই। আৰু যিমানটো কুঁৱা খান্দিছে, ৰিং ৱেল আছে আৰু সেইকেইটা চব শুকি গ'ল। এই ৰিং ৱেলবিলাক আপোনালোকে নিজে খান্দা নাই না চৰকাৰে দিয়া? চৰকাৰে এতিয়ালৈকে দিয়াই নাই। এতিয়ালৈকে আমি নিজে গাঁৱৰ প্ৰত্যেক ঘৰৰ পৰা আমি কালেকশ্যন নিজে হেৰি কৰি পেলাই সেইটো আমি পানীটো ইমান কষ্ট হৈ আছে। পানী বোকা মাইকী মানুহে বেছি কষ্ট লাগে না। একদম পানী চব শুকাইছে, পানী বি একদম লাল হৈ আছে। ইমান ফিল্টাৰ কৰি খাই আছে, হ'লে বি ইমান নোৱাৰে, এইটো কাৰণেহে কৈছে। আমাৰ বস্তুটো ন' প্ৰফিট ন' লছ এনেকুৱা হেৰিতে চলি আছে বৰ্তমান ন' প্ৰফিট ন' লছ এনেকুৱা। এতিয়াতো বৰ্তমান অফ ছিজন, এতিয়া চিত্ৰনলাই কওক, চাহ বাগানেই কওক, আপোনালোকৰ প্ৰডাকশ্যন নাই। যোৱা বছৰটো প্ৰডাকশ্যন নাই, যোৱা বছৰ একদম বৰষুণ নাই। বৰষুণ নহ'লে এইটো আমাৰ ধৰক হাৰ্বেল প্ৰডাক্টছ হয় ন। যদি আপোনালোকৰ ওচৰত সৰু গাৰ্ডেন দেখা গৈছে, তেওঁলোকে দেখোন ভালকৈ মেইনটেনেন্স, যদি খালি বৰষুণৰ ওপৰত ডিপেণ্ড কৰিলে আপোনাৰ নচলিব ইণ্ডাষ্ট্ৰী। সেইটোতো হয়। আমাৰতো আমাৰ বেলেগ টি গাৰ্ডেন দেখিছোঁ, তেওঁলোকে কি ধৰণে পানী ব্যৱস্থা কৰিছে। আপোনালোকে কিন্তু তাত একো মেইনটেনেন্স নাই। 200 বিঘাৰ ওপৰত যিমান ইনভেষ্ট কৰিছে সেই পইচাটো একেবাৰে অপব্যয় হৈছে, হোৱা নাই। তেনেকুৱাটোতো হ'ব নালাগে, কিন্তু আমাৰ যিটো আমাৰ চিত্ৰনলা বৰ্তমান যিটো মাঞ্জাত চিত্ৰনলা বাগান চলি আছে, এই বাগানৰ পৰা আমি ধুনীয়াকৈ প্ৰডাকশ্যন পাই আছোঁ। এতিয়া বৰ্তমান বেয়া হ'ব, সেইকাৰণে চাওক, এইটো আমাৰ টি গাৰ্ডেনটো বৰ্তমান অনগয়িং স্কিমত আছে। এইটো আমাৰ তাৰ পৰা ফুল ফ্লেজ প্ৰডাকশ্যন হ'বলৈ এতিয়াও বাকী আছে। আৰু এইটো এতিয়া যদি মেইনটেনেন্স নাই, প্ৰডাকশ্যন কেনেকুৱা হ'ব? মেইনটেনেন্সটোতো আমাৰ যিখিনি কৰিব পৰা কেপাচিটি অনুসাৰেতো কৰি থকা হৈছে। আপোনালোকে PPP মডেলৰ প্ৰাইভেটো হয়, চৰকাৰেও আপোনালোকক ফাণ্ড এল'কেট কৰে, কিন্তু তাৰ ওচৰত দেখোন সৰু যিখিনি চিত্ৰনলা গাৰ্ডেন তেওঁলোকে ভাল প্ৰডাকশ্যন দি আছে। কিন্তু আপোনালোকে চৰকাৰী ফাণ্ডো পায়, নিজৰ চেলৰ সেইটো পায়, তথাপিও মেইনটেনেন্স নাই, একেবাৰে মেচিনৰ অৱস্থা নাই। মেইনটেনেন্স নাই বুলি ক'ব নোৱাৰোঁ। আপোনালোকে এতিয়া অফ ছিজনত যোৱাৰ কাৰণে এইটো এনেকুৱা দেখিছে। মই কওঁ আপোনালোকক জুলাই আগষ্ট মাহত আমাৰ বাগানত যাব, নিশ্চয় ভাল ফল দেখা পাব। আচ্ছা, আপোনালোকৰ ষ্টাফ কেইজনী ইয়াত? আমাৰতো গোটেই কৰ্পৰেশ্যনত মিলি পেলাই 70 ষ্টাফ আছে। এইটোতে আমাৰ ধৰক দুটা আছে, এটা হেড অফিচ আছে আৰু এটা মাঞ্জা ইউনিট আছে। মাঞ্জা আৰু হেড অফিচ মিলি পেলাই টোটেল কিমানজন আছিলে? 75 গোটেই কৰ্পৰেশ্যন মিলিহে আছে। মই হিচাপটো পাহৰিছোঁ। ঠিক আছে, একো নাই। আচ্ছা, তেওঁলোকক এপইণ্টমেণ্টটো কি ইণ্টাৰভিউ হৈছিলে নে কিবা এডভাৰটাইজমেণ্ট দিয়ে? এইটো হ'ল আমাৰ এটা ছেমি গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট হয়, আৰু এইবিলাক এতিয়া ধৰক কিছুমান এনেকুৱা হৈছে, আমাৰ ইয়াতে এপইণ্টমেণ্ট এডভাৰটাইজমেণ্ট কৰি আমি
ইয়াতে ইণ্টাৰভিউ পাতিও মানুহ লৈছোঁ, কিন্তু ইয়াতে আমাৰ কি হৈছে আপোনালোকক এইটোতো মই কৈ আছোঁ যে আমাৰ 2012 চন 13 চনলৈকে কৰ্পোৰেশ্যনটো মৰি গৈছিলে, আৰু তাৰ বিনিময়ত কি হৈছে এইটো যেতিয়া জিৰ' অৱস্থাত হৈ গ'ল তাৰ পিছৰ পৰা আস্তে আস্তে এইটো ৰিভাইভ কৰিবৰ কাৰণে হেৰি হৈছে। প্ৰথম আমাৰ ধৰক 30 লাখ টকাৰ এটা ৱৰ্কিং কেপিটেলৰ পৰা আমাৰ ডেইথৰ পানী প্ৰজেক্টটো কৰা হৈছে। ডেইথৰ পানী প্ৰজেক্টটোৰ পিছৰ পৰা সেইটোতো কোনো চৰকাৰে আমাক ইনভেষ্ট কৰা নাছিলে টকা। যেতিয়া অৱস্থাত একোৱেই নাই তেতিয়া মানে কি বৰ্তমান ট্ৰেণ্ড চলি আছে মাৰ্কেটত সেইটোৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমি তেতিয়াতো আমাৰ পানী প্ৰজেক্টটো আমাৰ কৰ্পোৰেশ্যনত নাছিলে। তেতিয়া আগতে প্ৰথম অৱস্থাত চুগাৰ মিল আছিলে, ছাকচেছ নহ'লে। তাৰপিছতে মাষ্টাৰ্ড অইল মিল হ'ল। মাষ্টাৰ্ড অইল মিলটোতো ইমান এটা ভালকৈ হেৰি নহয়। এইবিলাকতো ভালকৈ চলি আছে, আপোনালোকৰ চৰকাৰী ফাণ্ড এলোকেট কৰে, তথাপি আপোনালোক ছাকচেছ নোহোৱা কাৰণটো কি বুলি আপুনি ভাবে? টেকন'লজি ফেইলাৰ হৈছে। এইটো চুগাৰ মিলটো আমাৰ টেকন'লজি ফেইলাৰ। মানে অইল মিল মানে আমাৰ হেভি ইনভেষ্টমেণ্ট লাগে ইয়াতে। আমাৰ সিমানটো ৱৰ্কিং কেপিটেল নাই। ৱৰ্কিং কেপিটেল যদি চাফিচিয়েণ্ট হয় ডিচিশ্যন এইটো মোৰ জেগাত ৰিপ্লেচমেণ্ট তেনেকৈ বিচাৰিও নাপায়। মই স্পেচিয়েলি কৰ্পোৰেশ্যনে একাউণ্টছটো কৰোঁ, এনুৱেল একাউণ্টছ কৰোঁ, অডিটিং হয়, এইটো CAG অডিট হয়। আচ্ছা, আপোনালোকৰ প্ৰত্যেক বছৰে অডিট হয়? বছৰ অডিট হয়। তো আপোনালোকে প্ৰত্যেক বছৰৰ প্ৰফিট পাৰ্চেণ্টেজ কিমান আহি আছে এতিয়া? ফাৰ্ষ্ট ইয়াৰেতো প্ৰফিট অহা নাই তেনেকৈ। এতিয়ালৈকে ফাৰ্ষ্ট ইয়াৰ অহা নাই। এতিয়াতো ধৰক আপুনি 2012 পৰা কৈছে, এতিয়া আপোনালোক কেতিয়াৰ পৰা আপোনাৰ প্ৰফিটটো 2015 চনৰ পৰা দেখা গৈছে মাৰ্জিনেল, বেছি নহয় 8 লাখ 15 লাখ এনেকুৱা। বৰ্তমানতো প্ৰফিটত গৈ আছে। বৰ্তমান মানে 22-23টো কৰা হোৱা নাই। না তাৰ আগৰটো কিন্তু আপোনাৰ ক'ভিডত অলপ হিট হৈছিল। কিন্তু আপোনালোকৰ ষ্টাফ ধৰক আপোনাৰ এই চিত্ৰনালা ফাৰ্ম এইবিলাকতো পে'মেণ্ট ৰেগুলাৰ নহয় বোলে। পে'মেণ্টটো অলপ ডিলে হয় আমাৰ, মানে কি ৰেভিনিউ আৰ্ণ হ'ব, তাৰপিছতে আমাৰ চৰকাৰে টকা নিদিয়ে। যদি প্ৰফিট চলি আছে তো চেলাৰী ৰেভিনিউ আহি আছে, আপোনালোকে পানীটো চেল কৰে, হয়তো দি থাকে, ধৰক অলপ দেৰি হয়, কেতিয়াবা 2 মাহ 3 মাহ এনেকৈ। আমি জানা মতেতো আপোনাৰ বহুত মাহৰে বাকী আছে। আছে বৰ্তমান বাকী আছে। সেইটো ধৰক আমাৰ মাজে মাজে এডভান্স দি থাকে, সেইটো এডজাষ্ট কৰি লয় পাছত 1 মাহ হ'লে। নাই এডভান্সটো নহয়, আমি যিখিনি জানা মতে তেওঁ চেলেৰিয়ে পোৱা নাই, এডভান্সটো বাদে দিয়ক, তেওঁৰ নিজৰ প্ৰাপ্যটো পোৱা নাই। যদি প্ৰফিট কৰি আছে প্ৰাপ্যটো কিয় পোৱা নাই? চাওক এটা কথা, যদি ইয়াতে একো পইচা পাতি নাপায় মানুহবিলাকে কি কৰি কেলে কাম কৰি থাকিব ইয়াতে? এটা ভৰসাত আছে যে পাব এটা চিন্তা কৰিব যে আমাৰ ইয়াতে যদি কাম কৰিছে কিন্তু পইচা নাপায়, পইচা নাপালে জানো মানুহে কাম কৰি থাকিব এনে বছৰ দিন ধৰি? সেইটো এটা আপোনালোকৰ ষ্টাফৰ মানে মতামত সেইটো যে আমি ভালকৈ মানে পে'মেণ্ট পোৱা নাই বহুত দিন। নহয়, সেইটোতো পে'মেণ্টটোতো ইয়াতে ৰেগুলাৰ পে'মেণ্ট এইটো কাৰণে হৈছে যে আমাৰ চৰকাৰৰ ফালৰ পৰা আমাৰ ইয়াতে কোনো ৰিটাৰ্ণত মানে কোনো পইচা নিদিয়ে। আমাক এই স্কিমৰ অলপ টকা দিছে, সেই স্কিমৰ টকাৰ পৰা আমি ইমপ্লিমেণ্ট কৰি সেইটোৰ পৰা প্ৰফিট মাৰ্জিন উলিয়াই পেলাই আমি দৰমহা দিব লাগে। PPP মডেল সেইটো চৰকাৰ দৰমহাৰ প্ৰশ্ন নুঠে ইয়াত। আপোনালোকে PPP নহয়, এইটোতো গভৰ্ণমেণ্টৰ পৰা আমাৰ ডাইৰেক্ট 100% শ্বেয়াৰ আছে। 100% তো আপোনালোকক এলোকেশ্যন দিয়ে ফাণ্ড, আপুনি ডেভেলপ কৰি সেইটোৰ পৰা আপুনি ওলাব লাগিব। সেইটোৰ পৰাই উলিয়াবলৈ আমি হেৰি কৰি আছোঁ, কিন্তু আমি আপোনালোকক এইটো কৈছোঁ যে আপোনালোকে এইটো বুজিবলৈ চেষ্টা কৰক। আমাৰ এই কৰ্পোৰেশ্যনটো যেতিয়া আমাৰ 11-12 চনলৈকে টোটেলি মৰি গৈছিলে, মৰি যোৱা বস্তু এটা জিন্দা তুলিবলৈ আমাৰ এতিয়া ৰিভাইভেল প্ৰচেছ চলি আছে। ৰিভাইভেল প্ৰচেছত আপোনাৰ একেদিনাই ইমান টকা আৰ্ণ কৰিবলৈ বা প্ৰফিট কৰিবলৈ সম্ভৱ নহয়। কাৰণ মানে আপোনালোকে নিজে চাওক, আমাৰ এই কৰ্পোৰেশ্যনটোত যিখিনি এতিয়া মানুহ আছে, আমাৰ এতিয়া যিখিনি আমাৰ গভৰ্ণমেণ্ট হেৰি আমি 5ম দৰমহা আয়োগত দৰমহা লৈ আছোঁ এতিয়া বৰ্তমান 5th ৰিভিজনত, আৰু সেই ৰিভিজনৰ মতে আমাৰ কৰ্পোৰেশ্যনটোত এতিয়া বৰ্তমান দৰমহা দিবলৈ প্ৰায় 5.5 পৰা 6 লাখ টকা লাগে সেই কৰ্পোৰেশ্যনৰ মান্থলি। আপোনালোকৰ প্ৰত্যেক বছৰে অডিট হৈ আছে? হয়, প্ৰফিট এণ্ড লছ ওলাই আছে? হয়। অডিট আমাৰ 3 ধৰণৰ হয়। এটা হ'ল ট্ৰানজেকশ্যন অডিট হয় মাৰ্চেণ্ডিঙৰ, আৰু এটা হ'ব আপোনাৰ CAG অডিট, তাৰপিছতে গভৰ্ণমেণ্ট অডিট AG পৰা কৰে।